গুড মৰ্ণিং নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ব্লগলৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বলকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আৰু ইয়াৰ হৈছে ৰঙালাও ফুল মই ধুই মেলি বেছি ধুনীয়াকৈ থৈ দিলোঁ। এয়া মাজৰ এইটো ওলাব লাগিব, নহ'লে তিতা লাগি যায়। মাজৰ এই শুংটো ওলাই পেলাইছোঁ আৰু গোটেইকেইটাৰে ওলালোঁ সেনেকৈ এইকেইটা ধুনীয়াকৈ। আৰু এয়া বেচন লৈছোঁ, পিঠাগুড়ি লৈছোঁ, চুজি লৈছোঁ, নিমখ লৈছোঁ, হালধি লৈছোঁ আৰু পিঠাগুড়ি আৰু চুজি দিলে মচমচীয়া হয়। আৰু এইখিনি ধুনীয়াকৈ অলপ পানী দি মুঠি ল'ম। তাৰপিছত এটা এটাকৈ পকৰা ভাজিম। কেৰাহী ধুনীয়াকৈ গৰম হৈ গ'ল, তেল আৰু এনেকৈ এতিয়া মই ইয়াতে ধুনীয়াকৈ বেচনত লেটিয়াই ল'ম। লেটিয়াই লৈ পেলাই এনেকৈ ধুনীয়াকৈ তেলত দি দিম। আৰু আপোনালোকে ইগন'ৰ কৰিব, ছাইডৰ ঘৰত অলপ হুলস্থুল হৈ আছে। আৰু এয়া এনেকৈ দি যাম গোটেইখিনি। আপোনালোকে লাল ফুলৰ যদি পকৰা এনেকৈ খোৱা নাই খাই চাব এবাৰ, বহুত বেছি টেষ্টি লাগে। ওলোটাই দিলোঁ, চাওক এনেকৈ দেঠাবিলাকো হ'ব দিব। মানে দীঘল দীঘল হ'লে ভাল দেখে হয় না, এনেকৈ একদম মুৰমুৰীয়া হৈ যায়, বহুত টেষ্টি লাগে। দেখিছে এনেকৈ আমাৰ পকৰা হৈ গ'ল। আৰু ইয়াৰ ৰঙালাও ফুলৰ পকৰা হৈ গ'ল আমাৰ। দেখিছে শব্দ শুনিছে, একদম মুৰমুৰীয়া হৈ যায়। ইয়াৰ দীঘল দীঘলকৈ এনেকৈ দেখিবলৈও ভাল হয়, খাবলৈও বৰ টেষ্টি।